মই আজি এটা অন্য টপিক্সৰ কাৰণে ভিডিঅ' বনাইছোঁ। মানে কি ক'ব, আমাৰ জানেৰে একেবাৰে পচা ব্ৰইলাৰ কোনোবাই বস্তাত ভৰাই একেবাৰে পেলাই দিছে। চাওকচোন, একেবাৰে গন্ধ থাকিব নোৱাৰি। এইফালে মেটেকাত বাজি ৰৈছে, এইকেইটা চাওকচোন বাৰু, বাজি ৰৈ গৈছে। তাত দুটা বস্তা আছে আৰু লগতে কেইটামান ভাহিও আছে ইয়াতে। আপোনালোকক দেখাবলৈ মই নিশ্চয় যত্ন কৰিম। তো গাইছ, এয়া চাওকচোন, এয়া বাৰু এক প্ৰকাৰৰ পানী প্ৰদূষণ হয়নে নহয় কওকচোন আপোনালোকে। তো গাইছ, ইয়াৰ বিৰুদ্ধে কিবা মাতিব লাগিবনে আমি? ইয়াত কিমান গোন্ধ ওলাইছে, এইখিনিত থাকিব পৰা নাই, আমাৰ ঘৰলৈকে গৈছে। সেইবাবে মই আজি এই ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি এই কামটো বেয়া বুলি ভাবিছে তেনেহ'লে নিশ্চয় এটা কমেণ্ট কৰি জনাব। তো গাইছ, আগৰ পৰা আহিছে বোলে এই ব্ৰইলাৰকেইটা ভাহি আহিছে। আমাৰ গাঁৱৰ মানুহে নিশ্চয় ইয়াত নেপেলায়। তো গাইছ, ইয়াত এটা দুটা বস্তা নহয়, প্ৰায় 5 বস্তামান হৈ গৈছে। যিকেইটা ব্ৰইলাৰ মৰি গৈছে সেইকেইটা ব্ৰইলাৰ একেবাৰে নদীত উটুৱাই দিছে, নদীত মানে জানত উটুৱাই দিছে। আৰু এইকেইটা আহি ইয়াতে বাজি ৰয় আৰু একেবাৰে গোন্ধত থাকিব নোৱাৰে, যিহেতু ইয়াত গছ গছনিবিলাক পৰি আছে। তো গাইছ, ইমানতে আমাৰ ভিডিঅ'টো এণ্ড কৰি দিলোঁ।